নমস্কাৰ, মই সাহিৰ চৌধুৰীয়ে আপোনালোকক স্বাগতম জনাইছোঁ ভয়েস অফ ডেমক্ৰেচিলৈ। পুৱাই পুৱাই এক আজব বাৰ্তা। কিনো সেয়া? আপোনাৰ মোৰ দৰে সাধাৰণ মানুহ নিশ্চিতভাৱে হ'ব আচৰিত। আমি ভয়েস অফ ডেমক্ৰেচিৰ দৰ্শকলৈ লৈ আহিছোঁ আজি এক আচৰিত আন্তৰ্জাতিক বাৰ্তা। আপুনি হয়তো ৰেষ্টুৰেণ্টত গৈ খাদ্যৰ জুতি ল'বলৈ বহুত মূল্যৰ মুদ্ৰা খৰচ কৰি আহিছে, কিন্তু অতিৰিক্ত মুদ্ৰা দিব হ'লে আপুনি হয়তো ভাবিব লাগিব। যদিও আপুনি টিপছ দিছে তেন্তে কিমান দিছেনো? ইউএছৰ নিউ হেমস্ফেয়াৰত অৱস্থিত এখন ৰেষ্টুৰেণ্টৰ এটি আকৰ্ষণীয় ঘটনা। এজন গ্ৰাহকে ২,৮০০ টকাৰ মূল্যৰ খাদ্যৰ বিনিময়ত ৰেষ্টুৰেণ্টত আদায় কৰিলে 11.8 লাখ টকা। আকৌ কৈছোঁ, এয়া শুনি হয়তো আপোনাৰ চকু কপালত উঠিব পাৰে যে ২,৮০০ টকা অৰ্থাৎ $৩৮ বিনিময়ত গ্ৰাহকজনে আদায় কৰিছে $16,000 অথবা ভাৰতীয় মুদ্ৰাত 11.8 লাখ টকা। এই মহানুভৱতাত উৎফুল্লিত হৈ ৰেষ্টুৰেণ্টৰ গৰাকীজনে গ্ৰাহকজনৰ উদাৰতাক ধন্যবাদ সহকাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ৰেষ্টুৰেণ্টৰ গৰাকীজনে গ্ৰাহকৰ ৰচিদখনৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে এজন উদাৰ গ্ৰাহকক আমি লগ পাইছোঁ আৰু আমি তেখেতৰ এই উদাৰৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰেষ্টুৰেণ্টৰ গৰাকীজনে এই ভাৰী মূল্যৰ টকাখিনি ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীবৰ্গ অথবা ৰান্ধনীসকলৰ মাজত বিতৰণ কৰি দিছে। ধন্যবাদ।